মনত আনন্দ লাগিল যিয়ে নহওক যথেষ্ট কষ্ট কৰি পেলাই সমষ্টিবাসী ৰাইজৰ কাৰণে সমষ্টিটো মোৰ নিজৰ হাতত ধৰি ৰাখিবলৈ সক্ষম হ'লোঁ। তাৰ কাৰণে মই ৩২ নং ভেৰগাঁও সমষ্টিৰ যিমানখিনি জাতি সংগঠন তথা আমাৰ ভোটাৰ ৰাইজ আছে তেখেতসকলক মই বহুত বহুত ধন্যবাদ যাচিছোঁ। মোৰ দলৰ কাৰ্যকৰ্তা সকলকো মই ধন্যবাদ যাচিছোঁ। আমাৰ UPPL সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতকো মই বহুত বহুত ধন্যবাদ যাচিছোঁ। আমাৰ UPPL দলৰ কেন্দ্ৰীয় জিলা ব্লক পৰ্যায় প্ৰাইমাৰী পৰ্যায় আৰু বুথ পৰ্যায়ৰ সকলো বিষয়ববীয়াসকলক মই ধন্যবাদ যাচিছোঁ। আৰু ওদালগুৰি DCK আদি কৰি সকলো প্ৰশাসনিক বিষয়াসকলক মই ধন্যবাদ যাচিছোঁ যে ইমান ফ্ৰী এণ্ড ফেয়াৰ এটা পিচফুলি ইলেকশ্যন কণ্ডাক্ট কৰাৰ বাবে তেখেতসকলকো মই ধন্যবাদ যাচিছোঁ। সমষ্টিবাসীক মই এইটোকে ক'ব বিচাৰিম যে যোৱা বিগত দিনবিলাকত যেনেকৈ কাম কৰিছিলোঁ এনেকুৱাই কাম কৰি যাম। যিহেতু সমষ্টিখন যথেষ্ট কাম কৰিবলগীয়া আছে, উন্নয়ন কৰিবলগীয়া আছে, এইখিনি কাম আগুৱাই লৈ যাম। আপোনাৰ এগৰাকী অধ্যক্ষৰ মানে এজন কেণ্ডিডেট আছিলে, আপোনাৰ যিজন আছে তাৰপিছতো কিন্তু আপুনি সুন্দৰভাৱে বিজয় হৈছে, কেনেকুৱা অনুভৱ হৈছিলে সেই সময়ত? নাই, অধ্যক্ষ হিচাপে নহয়, অধ্যক্ষটো আমিয়ে বনোৱা। 2021 চনত আমিয়ে ভোট দিছিলোঁ তেখেতক। গতিকে তেখেতে MLA আমাৰ সমষ্টিৰ আৰু অসম বিধানসভাৰ অধ্যক্ষ, তেখেতক আমি শ্ৰদ্ধা জনাওঁ। কিন্তু ইলেকশ্যনটো ইলেকশ্যনেই হয়, ইলেকশ্যনত আমি ইলেকশ্যন নিচিনাই কৰিছোঁ। ওদালগুৰি জিলাৰ একমাত্ৰ আপুনি UPPLৰ প্ৰাৰ্থী জয়ী হৈছে। মই দলীয় কৰ্মীসকলক এইটোকে আহ্বান জনাম যে কোনেও নাৰ্ভাছ হ'ব নালাগে। আমি কাম কৰিব লাগে, দলৰ হৈ কাম কৰিব লাগে, আগুৱাই আহিব লাগে। মই যিমানখিনি পাৰোঁ দলৰ কাৰ্যকৰ্তাসকলৰ লগত থাকি পেলাই কাম কৰি যাম। হাগ্ৰামা মহিলাৰ কি ক'ব? হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক শুভেচ্ছা যাচিছোঁ। তেখেতে যথেষ্ট প্ৰচেষ্টাৰ মাজেদি নিজৰ যি ৰাজনৈতিক ক্ষমতা সেই ক্ষমতাটো আনিবলৈ সক্ষম হৈছে। কিন্তু কোনেও ভাবি পোৱা নাছিলে যে তেখেতে ইমানখিনি শক্তিশালী ৰূপে নিজৰ ৰাজনীতিটো স্থিতি ৰাখিব পাৰিব, সেইটো কোনেও ভবা নাছিলে। গতিকে তেখেতসকলক মই শুভেচ্ছা যাচিছোঁ।